পুৱা আমাৰ তলত পুৰা পানী হৈ গ'ল চব পুৰা পানী সোমাইছে বজাৰৰ তলত। নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে দেওবাৰ। এতিয়া মই বৰ্তমান অভাৰব্ৰিজৰ ওপৰত আছোঁ আৰু অলপ ফুৰিবলৈ আহিছিলোঁ আৰু পানী হৈছে এইকেইদিন বাৰিষা বতৰ আৰু বৰষুণ দি থকাৰ বাবে পুৰা পানী হৈ গৈছে। এতিয়া মই ITI কেম্পাছতে আছোঁ। ITI ওচৰতে আছোঁ। পুৰা কেম্পাছত পানী সোমাইছে আৰু আপোনালোককো দেখাম। ভিডিঅ'টো শেষলৈকে চাব। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পানী আৰু এইপিনে চব এইপিনেও পানী, এইবোৰ গোটেই তলত পানী আৰু পুখুৰী, সেইটো পানী আৰু আইপিনে ওপৰখিনিও পুৰা পানী আছে। মই দেখাম বাৰু এতিয়া ওপৰৰ পৰা দেখাম ভিডিঅ'টো। পানী পুৰা বৰষুণ দি আছে একেৰাহে ধাৰাসাৰ বৰষুণ। এতিয়া আৰু অলপ পিছতো দিব পুৱা চব পানী পানী এইপিনে পানী পুৰা বজাৰে পানী তলৰ পাইছেহি আৰু সেইপিনে পানী আছে চব। ইয়াত দেখিছেনে, মই জুম কৰি দেখাই দিছোঁ আৰু পানী পোৱা হৈছে। ইয়াত পুৱা এইবোৰ চব পুৰা পানী পুৰা পানী হৈছে। পানী আৰু পুৰা সাগৰ নিচিনা হৈ আছে পুৰা পানী। আৰু ইয়াতো আছে, আমাৰ ইয়াত তলত এইবোৰ হৈছে তলত আৰু এইপিনেও হৈছে আৰু পুৰা পানী আৰু বৰষুণটো পেলাইছে অলপকৈ চিপকৈ দিবই আৰু অলপ পিছত বৰষুণ। এইখন হৈছে আমাৰ ITI পুৰা পানী সোমালে আৰু পিছপিনে এইখন নৈ হয়, নৈৰ পৰা পানী সোমালে পুৰা ITI এইবোৰ অফিচ পুৰা ভৰ্তি পানীৰ ভিতৰত সোমালে। এইবাৰ পানী সোমাইছিলে, এইবাৰ সিহঁতি দ্বিতীয়বাৰ, এইবাৰ ছেকেণ্ড টাইম পানী সোমাইছে পুৰা ব্ৰিজ আৰু পুৰা গোটেই কেম্পাছত পানী সোমাই গৈছে আৰু পানী বাঢ়িব আৰু এতিয়া ইমানটো হৈছে আৰু বাঢ়িব। এইপিনেও পানী পুৰা পানীৰে এইখন হৈছে আমাৰ ITI পুৰা পানী সোমালে। বৰষুণ দি আছে এইকেইদিন একেৰাহে আৰু নৈ পানী সোমাইছে। পিছপিনে একদম কাষতে নৈখন লাগি আছে আৰু নৈ পানী সোমাইছে, গোটেই পানী সোমাই। এইবাৰ ছেকেণ্ড টাইম আৰু এবাৰ সোমাই গৈছিলে। বেছিদিন হোৱা নাই পানী সোমোৱা, আকৌ ছেকেণ্ডবাৰ সোমাইছে পানী। পুৰা কেম্পাছৰ ভিতৰত পানী সোমাই গ'ল। পুৰা পানী কেম্পাছটো পুৰা পানী ভৰ্তি সোমাই আছে পুৰা। এইবোৰ চব পুৰা পানী আৰু এই বিল্ডিংটো সোমোৱা নাই, এইটো নতুনকৈ বনাই হোৱা নাই। এইটোত পানী ওখ আছে, সোমোৱা নাই এইটোত। তাৰপিছত এইপিনে পুৰা পানী পুৰা, এইপিনে চব পানী। তাৰপিছত এইপিনে ফিল্ডতো পানী সোমাইছে গোটেই। আমাৰ ITI খনত পুৰা পানী সোমাই গৈছে। এইবোৰ পুৰা কেম্পাছত পানী পুৰা। বৰষুণ দি আছে এইকেইদিন লেঠেৰাকৈ আৰু বৰষুণ দি থকাৰ বাবে আৰু পাহাৰতো বৰষুণ দিছে পুৰা পানী। নৈখন একদম ওচৰতে আছে, কাষতে লাগি আছে আৰু নৈ পানীও সোমাইছে পুৰা দ জেগাডোখৰ, সেইকাৰণে পানী সোমাইছে পুৰা। মই এতিয়া অভাৰব্ৰিজৰ ওপৰত আছোঁ আৰু খোজকাঢ়ি গৈ আছোঁ। চব সেইখন আমাৰ ITI প্লে'গ্ৰাউণ্ড আৰু এইখন হৈছে হোষ্টেল আছিল, বন্ধ হৈ গ'ল হোষ্টেল।
পুৱা এতিয়া বন্ধ, এতিয়া পুৰা গছ গছনি গজি অৱস্থা নাই বিল্ডিং। আৰু এতিয়া তাত চব জাল পাতিছে, ইয়াত পুৰা মাছ ধৰিছে, জাল ফাঁচি জাল পাতিছে। পুৱা চব পিনে পানী। এতিয়া বৰ্তমান মই ফ্লাইঅভাৰ ওপৰত আছোঁ আৰু অলপ ওলাই আহিছিলোঁ আজি দেওবাৰ কাৰণে, আৰু এতিয়া বৰ্তমান ফ্লাইঅভাৰতে আছোঁ। আৰু ফ্লাইঅভাৰ এডোখৰ আমি থকা জেগাডোখৰ পুৱা দেখিছোঁ, আৰু মই দেখাই দিছোঁ বেক কেমেৰা কৰি পিনে। এইটো লাইট হাউচ হয়, পুৱা অলপ দূৰত আছে লাইট হাউচ। ৰাতিপুৱা লাইট জ্বলে, ভাল লাগে ৰাতি। আৰু এইপিনে আছাম ৰাইফলো আছে। তাৰপিছত এইপিনে ষ্টেশ্যন আছে, ইয়াত পুৱা এইটো ষ্টেশ্যন, পুলিচ ষ্টেশ্যন। আৰু এইপিনে এখন ফ্লাইঅভাৰ বনাই হৈ গ'ল, পুৱা ইটা কাটিবলৈ আছে, মানে অলপ কাম বাকী আছে বাৰু, অপেনিং কৰা নাই এতিয়ালৈকে। বনাই হৈ গ'ল, বৰ্তমান অলপ কাম বাকী আছে, সেইকাৰণে অপেনিং কৰা নাই, কৰিব আৰু বেছি দিন নাই অপেনিং। ফ্লাইঅভাৰখন পুৰা বনাই হৈ গৈছে, অলপ কাম বাকী আছে। ইয়াত পুৰা চি উঠিবলৈ বনাই দিছে, কিন্তু চি বনাই অলপ বাকী আছে, ৰং চং কৰিবলৈ আছে, অলপ কাম বাকী আছে। এইখন ব্ৰিজখন পুৰা হৈ গৈছে বনাই, অলপ কাম বাকী আছে। আৰু তললৈ নামি গৈ আছোঁ। এতিয়া চিয়েদি পুৰা নামি গৈ আছোঁ তললৈ। ভাল লাগিছে চিট উঠি, পুৰা ৰাউণ্ড চিট। এতিয়া নামি পুৰা তলৰ পাই গ'লো। এইখন ব্ৰিজখন পুৰা বনাই হৈছে, অলপ বাকী আছে। এইখন চিয়েদি আহিলোঁ, সেইটো ওপৰেদি এইপিনে নামি আহিলোঁ। বৰ্তমান এতিয়া তলৰ পাইছেহি। এইটোত উঠিম এতিয়া, এইপিনেদি উঠি যাম অভাৰব্ৰিজৰ পিনে। এইখনে আছে অভাৰব্ৰিজখন, শিলচৰ ঠিকনা অভাৰব্ৰিজখন বনাই হৈ গ'ল, আৰু কাটিব অলপমান, কেইদিনৰ পিছত অপেনিং কৰিব। এতিয়া অলপ টাইমলেছ কৰি দিছোঁ, চাব কেনেকুৱা লাগে ক'ব। টাইমলেছ কৰি দিছোঁ অলপ। এতিয়া বৰ্তমান ডেইলি বজাৰ পাইছোঁহি, আহি আৰু ৰুম পামহি, অলপ বাকী আছে আৰু ৰুম পামহি এতিয়া। ডেইলি বজাৰ, এখন ডেইলি বজাৰ হৈছে, ডেইলি বজাৰ এখন। এইপিনৰ পৰা গুৱাহাটী পিনৰ পৰা আহে, আৰু এইপিনে শিলচৰ টাউন যায়, টাউনলৈ। আজি ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ, আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।